কেনে আছা? কেনে আছা উষা? অহাটো নাই তোমাৰ প্ৰাণৰ অনিৰুদ্ধ তোমাক বিচাৰি? মই ঠিকেই আছো। তুমি নজনাকৈ উমাল জুই একুৰা বুকুত পুহি ৰাখিছো। কেনে আছা? নীতি নিয়মবোৰ বাদ দিয়া না। নীতি নিয়মবোৰ লক্ষ্মণ ৰেখা জানা? কথা এটা কি জানা? পাৰ হ'ব পাৰি দিয়া এই লক্ষ্মণ ৰেখা। ৰাৱণ মই নহয়। শুনিছা চাগে তুমিও লীলা মজনুৰ প্ৰেম গাথা। ময়েই সেইজন। হয় ঠিক ধৰিছে। ভাল পাই চোৱা না। এবাৰ বাগৰি চোৱা না মোৰ সেউজীয়া ঘাঁহনি ডৰাত। উৰে নিশা ভাগৰ জোৰাব পৰাকৈ বিশাল মোৰ বুকু। তোমাৰ সহস্ৰ দুৰ্ভাৱনাক বিধ্বস্ত কৰিব পৰাকৈ সবল এই দুবাহু। এবাৰ মাত্ৰ থমকি ৰৈ কৈ দিয়া না এবাৰ ভাল পাই চোৱা না। কেনে আছা উষা? তুমি এটি গুলপীয়া কুণ্ড বিয়পি পৰিছা ধীৰে ধীৰে। শিপাই গৈছা মোৰ মন মগজুত, ধুৱাই পেলাইছা এপাচি সম্ভাৱনাৰে মোৰ শুষ্ক দুচকু। কেনে আছা উষা? অলকা কেইডাল চম্ভালি যেতিয়া পাৰ হৈ যোৱা কাষেৰে, প্ৰতিটো উত্তৰত যেতিয়া সম্ভ্ৰমেৰে প্ৰত্যুত্তৰ দিয়া মোক, যেতিয়া তোমাৰ স্থিতপ্ৰজ্ঞ দৃষ্টিত মোৰ ধূলিসাৎ হৈ যোৱাৰ উপক্ৰম হয়, তেতিয়াই প্ৰেমত পৰো তোমাৰ বাৰে বাৰে। উষা তুমি সৌমাৰ পীঠৰ উষা। ইয়ালৈ অনিৰুদ্ধ নাহে জানা। কেনে আছা উষা? মই ঠিকেই আছো। তুমি নজনাকৈ উমাল জুই একুৰা বুকুত পুহি ৰাখিছো। এবাৰ নীতি নিয়মবোৰ বাদ দিয়া না। মাত্ৰ এবাৰ নীতি নিয়মবোৰ বাদ দিয়া না।